ৰাজ্যত পুনৰ সাংবাদিকক আক্ৰমণ বাণিজ্যিক চহৰ তিনিচুকীয়াত একাংশ অনা অসমীয়াই কোনো কাৰণ নোহোৱাকৈ অতৰ্কিতে উপৰ্যুপৰি আক্ৰমণ কৰে এইজন নিউজৰ সাংবাদিক হিৰণময় মৰাণক। তিনিচুকীয়া জিলাৰ মৰুত নন্দনকাননৰ নপুখুৰী পাৰ্কৰ সমীপত সংঘটিত হৈছে এই ঘটনা। টাই আহোম ছাত্ৰ সন্থাৰ ডুমডুমা আঞ্চলিকৰ সাধাৰণ সম্পাদক চিন্ময় ফুকনক ৰড'ৰে প্ৰহাৰ কৰি থকাৰ লগতে আন তিনিজনক ৰাজপথত প্ৰহাৰ কৰি থকা সময়তে এইজন নিউজৰ সাংবাদিক হিৰণময় মৰাণে নিজ কৰ্তব্য সম্পাদন কৰি আহি থকাৰ সময়তে প্ৰেছ লিখা এইজন কোন হয় বুলি খেদি আহি মটৰচাইকেলৰ পৰা চুচুৰাই নি মাৰপিট কৰাৰ লগতে মোবাইল ফোন আৰু পাৱাৰ বেংক কাঢ়ি লৈ যায়। ইতিমধ্যে ঘটনাত জড়িত মূল কালপ্ৰিট অৰ্জুন মাহাতো আৰু বীন মাহাতোক আটক কৰিছে সদৰ আৰক্ষীয়ে। ঘটনাৰ সন্দৰ্ভত সাংবাদিকগৰাকীয়ে তিনিচুকীয়া সদৰ থানাত এজাহাৰ দাখিল কৰিছে। তিনিচুকীয়াৰ পৰা খগেশ্বৰ বৰুৱাৰ ৰিপৰ্ট, অসম প্ৰকাশ।